আজি এটা সাধু লৈ আহিছোঁ, দুজন বন্ধুৰ সাধু। দুজন বন্ধুৱে সাগৰৰ পাৰত পৰি থকা শংখ বেচি নিজৰ জীৱিকা নিৰ্বাহ কৰি আহিছে। তেওঁলোকে সাগৰৰ পাৰত থকা সৰু বৰ শংখবোৰ বুটলে, শংখবোৰ বেচি তাৰ পৰা যি উপাৰ্জন হয় সেই উপাৰ্জনে নিজৰ ঘৰ চলে। সেইদৰে তেওঁলোকে জীৱনটো ধুনীয়াকৈ যাপন কৰি আছে। এবাৰ দুইজন বন্ধু ওলাই গ'ল সাগৰৰ পাৰলৈ। এজন বন্ধুৱে সেই শংখবোৰ বিচাৰি থাকোঁতে এটা ডাঙৰ শংখৰ পালে আৰু এজনে কেৱল সৰু সৰু শংখবোৰ পালে। যেতিয়া সেই শংখবোৰ বেচিলে, যিজনে ডাঙৰ শংখটো পালে তেওঁ অধিক পইচা পালে, ধন তেওঁ অধিক পালে তাৰ মূল্য, আৰু সৰু শংখ যিজনে বেচিলে তেওঁ পইচা কম পালে, তেওঁৰ মনটো দুখ। গতিকে এই সৰু শংখ যিজনে পাইছে তেওঁ মনতে এটা বুদ্ধি পাঙিলে যে মই আজিৰ পৰা সৰু শংখ নহয়, মই ডাঙৰ শংখ বিচাৰিম, ডাঙৰ শংখ বেচিম, গতিকে মই অতি কম সময়ত ধনী হ'ব পাৰিম। সেইদৰে গ'ল, দুয়োটা আকৌ শংখ বিচাৰি গ'ল সাগৰৰ পাৰলৈ। এইবাৰ এই সৰু সৰু শংখবোৰ যিজনে বুটলি আছিলে তেওঁ সৰু শংখ নিবিচাৰি ডাঙৰ ডাঙৰ শংখ বিচাৰিবলৈ ল'লে, আৰু সৰু শংখ যিবোৰ আছে সকলোবোৰ পেলাই যাবলৈ ধৰিলে। আৰু এই বিচাৰি পেলাই দিয়া সৰু সৰু শংখবোৰ ইজন বন্ধুৱে, যিজনে প্ৰথমবাৰ ডাঙৰ শংখ বেচিছিলে, সি বুটলিবলৈ ধৰিলে, কাৰণ ডাঙৰ শংখ সদায় পোৱা নাযায়। যিজনে সৰু শংখবোৰ পেলাই গৈছে তেওঁ ডাঙৰ শংখ বিচাৰি গ'ল, শেষত ডাঙৰ শংখ নাপালে, আৰু যিজনে সৰু সৰু শংখবোৰ পালে সেই শংখবোৰ বেছি অধিক মূল্য পালে। এজনে শংখই নাপালে, ডাঙৰ শংখৰ লগত সৰু শংখবোৰ এৰি দিলে, আৰু এজনে সৰু শংখ বেছিয়ে তাৰ দিনটো সুন্দৰভাৱে এটা ভাল মূল্য অৰ্জন কৰিলে, ধুনীয়াকৈ পাৰ কৰিলে। গতিকে ইয়াৰ পৰা এটা কথা মই শিকিলোঁ অন্ততঃ, যে আমি কামৰ সৰু বৰ বিচাৰ কৰিব নালাগে। কোনোবাটো হয়তো সৰু কামেই আমাক কেতিয়াবা ডাঙৰ কাম বিচৰাত সহায় কৰিব বা ডাঙৰ কাম এটা দিয়াত সহায় কৰিব।